হেল্ল' এভৰিৱান, আজি মই ছাগলীৰ মাংসৰ ৰেচিপি লৈ আহিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব মই কেনেকৈ বনাওঁ। তো প্ৰথমতে মই পিঁয়াজ কাটি লৈছোঁ। এইখিনি মাংসত দি লৈছোঁ। মই 250 গ্ৰাম মাংস আনিছে ছাগলীৰ মাংস। তাতে সৰু সৰু পিঁয়াজ 6টামান দিছোঁ কাটি। আলু দিছোঁ 3টা। জলকীয়া দিছোঁ। জলকীয়াটো আপোনাৰ নিজৰ ইচ্ছা দিব পাৰে। তো আদা, নহৰু, জলকীয়া, জিৰা মই একেলগে এইখিনি মিক্সাৰত মাৰি লৈছোঁ। তো ইয়াতে দি দিলোঁ গোটেইখিনি। নিমখ দিছোঁ, অলপমান কেঁচা তেল দিম। অলপমান মিচিংটোৰ পানী অলপ দি বাতিটোৰ তো ইয়াতে দিছোঁ। দি এইখিনি মই মেৰিনেট কৰি অলপ টাইম ৰাখি থৈ দিম, ধৰি লওক 5 মিনিটমান। তাৰপিছত ইপিনে মই আলুখিনি ভাজি লৈ ওলাই থ'ম। আলুখিনি ভাজা হৈ গৈছে। এতিয়া কেৰাহীত তেল দিছোঁ, তেজপাত আৰু লগতে কেইটামান গোটা জিৰা দিম আৰু অলপ গোটা গৰম মছলা। এই মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে মই দি দিছোঁ। মই কিন্তু হালধি দিয়া নাই প্ৰথমত, হালধি মই পিছতহে দিম। আপোনালোকে দিব বিচাৰিলে দিবও পাৰে। তো ইয়াতে মই অলপ পানী দি ঢাকন দি দিছিলোঁ। তো এতিয়া চাব পাৰে। পানীখিনি শুকোৱা টাইপেই হৈ গৈছে আৰু অলপমান শুকাব লাগিব পানীখিনি। এতিয়া চাব পাৰে শুকাই গৈছে। ইয়াতে মই এতিয়া আলুখিনি দি দিম। মই হালধি দিয়া নাছিলোঁ, তেলখিনিতো এক্সট্ৰা হৈ ওলাইছে, তো হালধি দি দিলোঁ। হালধি দি এইখিনি মই ভাল কৰি লৰাই লৈছোঁ। আৰু মই এইটো মাংসখিনি প্ৰেছাৰত নিদিওঁ, ইয়াতে ভাজি ভাজি সিদ্ধ কৰি ল'ম। অকণমান পানী দি মই এইখিনি ভাজি লৈছোঁ। চাব পাৰে তেলখিনি এক্সট্ৰা হৈ ওলাই আহিছে। মাংসখিনিও ভাজা হৈ গৈছে। এতিয়া মই গৰম মছলা অলপ বটি ল'ম। গুড়াটো ব্যৱহাৰ কৰা নাই, গোটাটোৱে ব্যৱহাৰ কৰিছোঁ। মই ভিজাই থৈ দিছিলোঁ, এইখিনি মই পাতাত বটি ল'ম। আৰু লগতে মায়ে ক'লে টেঙা দৈ আছে বোলে, তো সেইটো কাৰণে মই অলপ মিক্সাৰত মাৰি ইয়াতে টেঙা দৈও অলপমান দিছোঁ। ধৰি লওক 3 চামুচমান দিছোঁ, সৰু চামুচ দি। আপোনালোকে যদি বেয়া পায় নিদিবও পাৰে, এভইড কৰিব পাৰে। কিন্তু দিলে ভাল লাগে। এবাৰ দি বনাই খাই চাব কেনেকুৱা পায়। এইখিনি মোৰ প্ৰায়ভাগ হৈয়ে গৈছে। এইখিনি ভাজি কেনে চাব পাৰে তেলখিনি এক্সট্ৰা হৈ ওলাই আহিছে। দৈখিনি দিয়াৰ পিছতো এতিয়া মই পানী দিম। বটি থোৱা গৰম মছলাখিনি দি দিলোঁ।
তো ধনিয়াৰ পাত নাছিলে, তো বুন ধনিয়া আছিলে বাৰীৰ, তাৰ পৰা আনি কেইপাতমান দি দিছোঁ। তো এতিয়া চাব পাৰি কালাৰটো কি ধুনীয়া আহিছে। এতিয়া আমি খাম। ভিডিঅ'টো চাই ভাল পালে জনাব।